শান্তি মনে সহায় বিচাৰিছোঁ, আমাক সহায় কৰক। এবাৰ নহয়, দুবাৰ নহয়, সহায় পত্ৰ চৰকাৰলৈ বাৰে বাৰে পঠোৱা হ'ল। দিন বা দিন বাগৰি গ'ল, চৰকাৰে আমি দিয়া পত্ৰ চাবলৈ সময় নহ'ল। এয়া আচলতে আমাৰ সদৌ অসম কৈবৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সংগঠনটোৰ দাবী আৰু আমি এতিয়া কেন্দ্ৰীয় সভাপতি জয়ন্ত দাসৰ মুখেৰে জানিম ইয়াৰ কিছু উদ্দেশ্য আৰু কিহৰ বাবে তেখেতসকলে যুঁজি আছে। আমাৰ বাৰে বাৰে য'তে ত'তে আন্দোলনৰ কথা নিউজৰ মুখেৰে য'তে ত'তে কোৱাৰ বাধ্য হৈছে। আহক আমি কেন্দ্ৰীয় সভাপতি জয়ন্ত দাসৰ মুখেৰে আমি কথাখিনি জানো। আমি যেতিয়া আলোচনা কৰিছোঁ সেইটো সময়ত আমি কৈছিলোঁ যে অসমৰ 33টা জাতি জনগোষ্ঠীক সৰু জাতি জনগোষ্ঠীক স্বায়ত্ত শাসন আৰু আপোনাৰ ডেভেলপমেণ্ট কাউন্সিল দি তেওঁলোকে উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই নিয়াৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ। কিন্তু অসমৰ ভূমিপুত্ৰ হিচাপে কৈবৰ্ত জনগোষ্ঠীৰ লোকসকলে কিন্তু বিভিন্ন ক্ষেত্ৰত বঞ্চিত হ'বলগীয়া হৈছে। আজি স্বায়ত্ত শাসনৰ দাবীত আমি জন্মলগ্নৰ পৰা দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ সহায় নিদিয়াৰ কাৰণে আজি ৰাজপথত আহিবলগীয়া আজি এটা পৰ্যায় পাইছে।